স্পেচিয়েল ডেলিগেট সেশ্যন হ'ব সেইটো চবেই গম পাই আছে সেইদিনা যাহাতে আপোনালোকৰ সেই গোসাইগাঁৱৰ ডিষ্ট্ৰিক্টৰ BSU হওক ডিষ্ট্ৰিক্টৰ ওমেন হওক ডিষ্ট্ৰিক্টৰ মাইনৰিটি চেল হওক ডিষ্ট্ৰিক্টৰ ইয়থ কমিটি হওক বা আদিবাসী চেল হওক প্ৰত্যেক যিমান যিখিনি আমাৰ BPF দলৰ উইংছবিলাক আছে সেইবিলাক বডিটো যাতে ফুল ফ্লেজেড কৰি পেলাই আমাক যদি দিব পাৰে তেতিয়া নেক্সটত কাম কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে ভাল হ'ব মুঠতে আজি কাৰ্যসূচী মানে যোৱাকালিৰ পৰা আমাৰ BPF দলৰ ডিষ্ট্ৰিক্ট ৱাইজ এইটো মোবিলাইজ প্ৰগ্ৰাম সেইটো যোৱাকালিৰ পৰা হৈ আছে ওদালগুৰি আৰু ভেৰগাঁৱতো হৈ গ'ল আৰু আজি পৰ্বতজৰা আৰু গোসাইগাঁও এই চাৰিটা জিলাৰ যেটো আমাৰ BPF দলৰ যেটো কৰ্মশালা আজিৰ যেটো মিটিং ইয়াত আমাৰ দল আগৰ নিচিনাই খুব ভালকৈ আছে আগতকৈ আৰু বেছি মজবুতহে হৈ আছে আজি মই যেটো দেখিবলৈ পালোঁ আৰু আমাৰ এটাই কথা যে 2024ত আমি নিজাবগীয়াকৈ কাৰো লগত এলায়েন্স নকৰাকৈ আমি MP ইলেকশ্যনটো খেলিব ওদালগুৰি আৰু কোকৰাঝাৰ দুটা সিটত সেইটো আমাৰ প্ৰায় ফাইনালেই হৈ গ'ল আকৌ 4 তাৰিখত আমি আকৌ আলোচনা কৰিম 4 তাৰিখ মাৰ্চত আমাৰ স্পেচিয়েল ডেলিগেট সেশ্যন হ'ব বৰমাত চেণ্ট্ৰেল BPF দলৰ সেইখিনি কথা মুঠতে দল সব ঠিকই আছে হয় কিছুমান এজন দুজনে কিছুমানে UPPL কিছুমানে BJPত গৈছে তথাপিও আমাৰ দলটো খুব মজবুতে আছে খুব মজবুত একো হোৱা নাই ঠিক আছে থ্যাংক ইউ মানে সেইটোতো চৰকাৰহে জানে মই এতিয়া চৰকাৰৰ নাই প্ৰমোদ বড়ো নিজে জানে